আর পারি না আমি কেন মরি না মানে मुंह से सुपारी निकाल के बात कर रहे অরিজিৎ দা আমার কারণে একটা চ্যালেঞ্জ দিছিলে এটা মই অরিজিৎ দাক দিম সিদ্ধ হয়ে গেছো সিদ্ধ ভাতের নিচিনা সিদ্ধ হয়ে গেছো হে গাইজ মই সৌৰভ আপোনালোকে চাই আছে বিপিআৰডি ভাই ইউটিউব চেনেল আৰু গাইজ বলক আজি মানে বঙাইগাঁও যাম চাহ খাবলৈ গাইজ বহুত ধামাকা হ'বলৈ গৈ আছে আৰু মই আৰু অৰিজিৎ যাম চাহ খাবলৈ গাইজ বহুতো মানে ফুৰিবলৈ যাওঁ বহুতো মানে ফুৰিবলৈ যায় নৰ্মেল ড্ৰেছ গাইজ চাওক নৰ্মেল ড্ৰেছ একদম নৰ্মেল ড্ৰেছত মানে চাহ খাবলৈ যাম বলক গাইজ আজি ভিডিঅ'টো কিবা অলপ ধামাকা হ'বলৈ গৈ আছে আৰু ভিডিঅ'ত ফানি কৰাৰ চেষ্টা কৰিম আৰু গাইজ মানে মই আগতে এটা ভিডিঅ' আপলোড দিছিলোঁ মানে ঘৰ ৰিভিউ কৰিছিলোঁ তাতে বহুত মানে মানুহে মানে মটিভেট কৰিছে হয় দুখ নকৰিবা মানে বহুত মানে ভাল কথা কৈছে থেংক ইউ আপোনালোকে ইমান ভাল কমেণ্ট কৰাৰ বাবে আৰু আপোনালোকক আৰু ভাল ভিডিঅ' দিয়াৰ চেষ্টা কৰিম আৰু গাইজ থেংক ইউ মানে মোৰ 250 ছাবস্ক্ৰাইব কমপ্লিট হৈ গৈছে আৰু গাইজ এনেকৈ মৰম কৰক জলদি গাইজ 500 ছাবস্ক্ৰাইব কমপ্লিট কৰি দিয়ক আৰু বহুত সোনকালে কৰি দিয়ক আৰু গাইজ বলক আজি ভিডিঅ'টো ফানিৰ মাজতে ভাল কিবা আপোনালোকক দেখাই আছোঁ 2000 years later আৰু চ' গাইজ ট্ৰেইন এতিয়া আহি আছে ট্ৰেইন ক'ত আছে সৰু বেটা গাইজ কি ক'ম বলক একেবাৰে ষ্টেচনত গৈ লগ পাই আছোঁ এতিয়া মানে বেছি কথা নকওঁ মানে টাইমো নাই গাইজ বেছি আৰু চ' গাইজ আহি পৰিছোঁ ষ্টেচনত সেই হ'ল আমাৰ ষ্টেচন আৰু অৰিজিৎ দা বা ক'ত বা গৈ আছে বলক গাইজ ভিতৰত পিনিত গৈ টিকেট কাটিব লাগিব আৰু অৰিজিৎ দা পিছত কাটি আছোঁ অৰিজিৎ দাৰ লগত আগতে লগ কৰি আহোঁ গাইজ অৰিজিৎ দাৰ লগত মানে অৰিজিৎ দাক লৈ টিকেটটো কাটি পেলাই তাৰপিছত ভিতৰত গৈ লগ পাই আছোঁ এৰি দিছে আৰু পুৰা একদম ধামাকা গৈ আছোঁ চাহ খাবলৈ অৰিজিৎ দা চাহ খাবি না একদম চাহ খাবলৈ ধামাকা হৈ আছে আৰু লগটো চাই যাব কাপোৰ ফাইনালি মানে চিট পাই গৈছোঁ আৰু ট্ৰেইনত মানে বহুত মানে ভিৰ হৈ গৈছিল তথাপিও গাইজ পাইছোঁ ইয়াত আছে অৰিজিৎ দা আৰু গাইজ বলক ভিডিঅ'টো চাই থাকক আৰু গাইজ ফাইনালি বঙাইগাঁও পাই গ'লোঁ সেই হ'ল বঙাইগাঁও আৰু বেছি দেৰি নাই আৰু 5-10 মিনিটমান লাগব যাওঁতে নিউ বঙাইগাঁও যাওঁতে আৰু ইয়াত আছে গাইজ অৰিজিৎ দা অৰিজিৎ দা বঙাইগাঁওতো পাই গ'লোঁ না বেলেগ দেশত পাইছোঁ না চাহ লাগি আছে না কিবা কিবি এতিয়া অলপ লাগছে না আৰু গাইজ বহুত মানে ভোক লাগছে কিবা কিবি খোৱাও নাই আৰু গাইজ কেতিয়াবা খাবলৈ পাৰিম বহুত ভোক লাগছে গাইজ আৰু এইপিনে গাইজ চাইজত ট্ৰেইন গৈ আছে কিবা গাইজ গেছে গাইজ ভিউটো মজা লাগছে চাওক গাইজ ভিউ বাও গাইজ এতিয়া অৰিজিৎ দা টোপনি দি দিছে মানে মোক উঠাই পেলাই মানে মই টোপনি দিছিলোঁ মোক উঠাই পেলাই সি টোপনি দি দিছে ঐ টোপনি কিয় দিছা ভোক লাগছে সেইকাৰণে নেকি এখন খাম না আৰু গোটেই ৰাতি ঘুমোৱা নাই না ঘুমতে লাগি গৈছে আৰু বাতাটো ভাল লাগছে মাথাটো ভাল লাগছে না মই ঘুমাওঁতে মানে নিউ ये मुंह से सुपारी निकाल के बात कर रहे बाबा মোক মাত মানে ফোন চৰি মানে মাত দিছে মাত দি আছে কি ক'ম আৰু গাইছ চাওকচোন মানে কি ক'ম আৰু ইয়াক আৰু গাইছ বলক মানে বহুত মানে ভোক লাগিছে আৰু মানে পানী পিয়া লাগি আছে গাইছ বহুত টাইম ধৰি মানে পানী পোৱা নাই
গাইছ পানী বেচবা লাগে ট্ৰেইনত মানে কি ক'ম আৰু মানে পানী নাপাওঁ আৰু গাইছ অৰিজিৎ দাই মোৰ কাৰণে এটা চেলেঞ্জ দিছিলে এতিয়া মই অৰিজিৎ দাইক দিম তই কি দিম মানে তই এইটো চিটৰ পৰা নিঞ্জা হাতৰি দৰে নিঞ্জা তুই ধরে মানে লফাই জবাই নিঞ্জা তুই ধরে আইছি এতিয়া গাইছ অৰিজিৎ আচাৰ্যে কোনো চেলেঞ্জত নৰখে যদি আপোনালোকে কৈছে যে বংগাইগাঁৱত আহি 5 টকা চাহ খোৱাৰ কাৰণে ইমান টকা খৰচ কৰিছোঁ তই নিঞ্জা হাতৰি মনটো কি বলক আহি আছে কিন্তু এইটোতো বহুত ইজি হৈ গ'ল ৰে মানুহে চাইছে যে এইখানে ডাঙৰ কথা মোৰটোতো চাইছিলে ইফালে চা কিমান মানুহ আছে চাইছিলে কিমান মানুহ চাইছে লাজ লাগছে গাইছ আর পারি না আমি কেন মরি না গাইছ ফাইনালি মানে বঙাইগাঁও পাই গ'লোঁ নিউ বঙাইগাঁও পাই গ'লোঁ তাত আছে অৰিজিৎ দা আৰু গাইছ ইয়াতে কিয় বা পুলিচ আছে গাইছ দেখাওঁ কাৰণ গাইছ ৰিক্স হৈ যাব জেগাটা আৰু গাইছ এতিয়া মানে আগতে পানীটো খাই যাওঁ তাৰপিছত বেছ কথা পাতি আছোঁ তাৰপিছত চাহ তাহ আজৰি কিবা কিবি খাই আছোঁ আৰু গাইছ আগতে পানী দিয়া লাগছে পানী কে পানী খাই শান্তি পাইছা কিমান শান্তি বহুত এই পানী খাই বহুত শান্তি পাইছে আৰু গাইছ চাহ লৈছোঁ বাপৰে বহুত গৰম আৰু যেতিয়া চেলেঞ্জ একচেপ্টেড হ'ল ন হয়ে গেছে চ্যালেঞ্জ অ্যাকসেপ্ট হয়ে গেছে চাও হয়ে গেছে পয়সাও হয়ে গেছে সব রেডি এটা কি এটা কামরূপ লবা লাগে আর ঘৰত যাব লাগে চ্যালেঞ্জ অ্যাকসেপ্ট আৰু গাইছ কামৰূপ ট্ৰেইন সোমাই গৈছে আৰু যিটো গৰম লাগি আছে না গাইছ সিদ্ধ হৈ গৈছোঁ ভাতেৰ নিচিনা সিদ্ধ হৈ গৈছোঁ আচ্ছা বাপৰে গাইছ বহুত গৰম আৰু গাইছ সামনেতে এটা জেনেৰেল থাকে মানে এটা ডাব্বা থাকে পিছনতে থাকে গাইছ পিছনতে এৰি আহিছোঁ আৰু হলো গাইছ মানে বহি লওক মই লওক গাইছ যিটো গাইছ ভিৰ বাপৰে গাইছ যিটো ভিৰ গাইছ ফাইনালি বৰপেটা ষ্টেচন পাই গৈছোঁ সি হ'ল আমাৰ বৰপেটা ষ্টেচন ইয়াত আছে অৰিজিৎ দা আৰু গাইছ ইয়াতে মানে বেছি কথা নকওঁ মানে বহুত ট্ৰেইনৰ চাউণ্ড আহি আছে ঘৰত গৈ একেবাৰে লগ পাই আছোঁ হে গাইছ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিব মোৰ চেনেলটো অলপমান ছাবস্ক্ৰাইব কৰি দিব আৰু গাইছ ধুনীয়া এটা ভিউৰ লগতে ভিডিঅ'টো এণ্ড কৰি দিলোঁ নেক্সট ভিডিঅ'ত লগ পাম টাটা বাই বাই